Hey guys, আপোনালোকে জানেনে ডিম্পু বৰুৱা কোন? যিসকল লোকে ডিম্পু বৰুৱা চিনি নাপায় তেওঁলোকক কি কম আৰু অসমত থকা লাভেই নাই। ডিম্পু বৰুৱা অসমৰ এজন টপ ইউটিউবাৰ হয়। যিসকল মানুহে ইউটিউব চায় তেওঁ ডিম্পু বৰুৱাক নিশ্চয় চিনি পাব। সো ডিম্পু বৰুৱাই ইউটিউবৰ ভিডিঅ' বনাই কিমান টকা আৰ্নিং কৰে মাহেকত বা পাৰ ডে সেইটো মই আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ। সো ডিম্পু বৰুৱাৰ মান্থলি আৰ্নিং এটা ফিক্স নাই, তেওঁ ফ্লাকচুৱেট হৈ থাকে তেওঁৰ আৰ্নিংছটো। সো আজি মই সেইটোৱে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বহুতৰ মনত এইটো কুৱেশ্যন আহি থাকে যে ইউটিউবত ভিডিঅ' বনালে কিমান আৰ্নিংছ কৰিব পাৰি বা ডিম্পু বৰুৱা বা অসমৰ টপ ইউটিউবাৰ্ছখিনিয়ে কিমানকৈ আৰ্নিংছ কৰে সেইটো মই আপোনালোকক এতিয়া দেখুৱাইছোঁ। আজি মই ডিম্পু বৰুৱাৰ আৰ্নিংছটো দেখুৱাইছোঁ। তাৰ কাৰণে চাওক, এইটো ডিম্পু বৰুৱা চেনেল। তাৰ কাৰণে সৰ্বপ্ৰথমে আমাক যাব লাগিব ব্ৰাউজাৰ এটা খুলি লওক আপুনি। ক্ৰ'ম ব্ৰাউজাৰত গুচি গৈছোঁ আৰু ইয়াত মই চাৰ্চ কৰিম ছ'চিয়েল ব্লেড বুলি লিখি পিনে চাৰ্চ কৰি দিব আৰু ইয়াত প্ৰথম ছাইটটো যিটো আছে ছ'চিয়েল ব্লেড এইটো অ'পেন কৰিব আৰু ইয়াত চাৰ্চ বাৰত ইয়াত চাৰ্চ কৰি দিব ডিম্পু বৰুৱা। মানে ইয়াৰ মানে এইটো হ'ল যিটো চেনেলৰ আপুনি আৰ্নিং চাব বিচাৰে সেইটো চেনেলৰ নাম ইয়াত চাৰ্চ কৰিব আৰু চাওক ডিম্পু বৰুৱাৰ টপ 1ত আহিছে। ইয়াক মই চিলেক্ট চেনেল কৰিছোঁ। তো চাওক তেওঁৰ চেনেলটো খুলি গ'ল আৰু তেওঁৰ আৰ্নিংছ যিটো দেখুৱাই আছে সেইটো চাওক ডলাৰত দেখুৱাই আছে। এষ্টিমেটেড মান্থলি আৰ্নিংছ $358 to $5.7 $5.7K মানে $5,700 মানে $3,358 $5,700 ভিতৰত তেওঁৰ মান্থলি আৰ্নিংছ আছে। আৰু এষ্টিমেটেড ইয়াৰলি আৰ্নিং যদিহে চাওঁ এভাৰেজটো উলিয়াইছে $4,300 আৰু $68,700 মাজত আছে। তো তেওঁৰ ইয়াত আপুনি তলত গৈ স্ক্ৰল কৰি গৈ চালে তেওঁৰ পাৰ ভিডিঅ'ত কিমানখিনি ভিউজ আহিছে, এতিয়ালৈকে যিখিনি ভিডিঅ' আপলোড কৰিছে তাৰ মাজত কিমান ভিউ আহিছে, কোনটোত কিমান ৰেভিনিউ জেনেৰেট হৈছে আপুনি গোটেইখিনি ইয়াত চাব পাৰিব আৰু কোনটো ভিডিঅ'ৰ পৰা তেওঁ কিমান ছাবস্ক্ৰাইবাৰ্ছ গেইন কৰিছে এইটো চাব পাৰিব। আৰু এটা কথা কৈ দিওঁ, ডিম্পু বৰুৱাক মই কংগ্ৰেচুলেশ্যন জনাব বিচাৰিছোঁ তেওঁৰ 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ হোৱাৰ কাৰণে। চ' গাইজ, যদি সেই ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। আৰু যদি সেই ভিডিঅ'টো বেছি ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব। চ' আজিলৈ ইমানেই আছিলে। ইয়াতে আপুনি তেনেকৈ যোনটো ইউটিউব চেনেলৰ আপোনালোকে আৰ্নিং চাব বিচাৰে চবৰে ইয়াত আৰ্নিং চাব পাৰে। থেংকছ ফৰ ৱাচিং।